নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে গেট আছে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ সো প্ৰায় বহুত দিন ধৰি মই অফলাইন আছিলোঁ ভিডিঅ' দিয়া নাছিলোঁ আপোনালোক সকলো ভালে আছে সো ইতিমধ্যে আপোনালোক সকলোৱেটো জানি যে অসম চৰকাৰে এটা বৃহৎ নিযুক্তি দিলে যাৰ কাৰণে ধৰক এতিয়া প্ৰায় সকলোৱে জইনিং কৰা একমাহ সময় হৈছে আৰু এইখিনি সময়ত হয়তো বহুতৰে দৰমহা হৈছে আৰু কিছু বহুতৰে দৰমহা হোৱা নাই আৰু বহুতৰে যিসকল দৰমহা হোৱা নাই তেওঁলোকক মানে এটা কথা কৈ আছে যে পি পান সো প্ৰকৃততে পি পানটো হয় কি সো হেতুকে বিষয়ে মই আজি ভিডিঅ' বনাইছোঁ আৰু পি পান নম্বৰটো আপোনালোকে ক'ত পাব কেনেকৈ আপোনালোকে নিজে বিচাৰি উলিয়াব সেইটো আপোনালোকক মই জনাব বিচাৰিছোঁ সো এই পি পানটো হৈছে পাৰ্মানেণ্ট পেঞ্চন একাউণ্ট নম্বৰ ইয়াৰ লগতে আৰু এটা নম্বৰ থাকে প্ৰাণ নম্বৰ যোনটো আমাৰ এনপিএছতো জড়িত থাকে প্ৰাণ পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ সো দুটা নম্বৰে থাকে আৰু যোনটো পি পান নম্বৰ হৈছে পি পান নম্বৰটো নোহোৱাৰ কাৰণে যিটো দৰমহা নোহোৱাৰ কথা কৈ আছে এই নম্বৰটো আপোনালোকে ক'ত পাব চাওক এই দৰমহাটো আপোনালোকে আৰামত মানে আপোনালোকে কোনো কষ্ট কৰিবলগীয়া নাই আপোনালোকে ফিন আছামৰ ৱেবছাইটত লগ ইন কৰিলে আপোনালোকে সেই পি পানটো পাই যাব সো এতিয়া বহুতেই কি হৈছে ফিন আছামৰ মানে অফিচৰ পৰা তেওঁলোকক মানে এনপিএছৰ কামখিনি কৰি দিছে সো ফিন আছামত তেওঁলোকে লগ ইন কৰিবলগীয়া হোৱাও নাই বা তেওঁলোকৰ ইমান পঢ়াবলৈ প্ৰয়োজন পৰাও নাই কিন্তু বহুতে নাজানেও কথাটো সো সেইটো কাৰণে মই আপোনালোকৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ফিন আছামত লগ ইন কৰি আপোনালোকে ধুনীয়াকৈ আপোনালোকে কি বুলি কয় সেই আপোনালোকৰ পি পান নম্বৰটো আপোনালোকে বিচাৰি উলিয়াব পাৰিব সো এই পি পান যোনটো নম্বৰ হয় এই পি পান নম্বৰটো আপোনালোকে finasam.in এইটো ৱেবছাইটত যেতিয়া আপোনালোকে এমপ্লয় লগ ইন কৰিব এমপ্লয় লগ ইন কৰিলে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনত আপোনালোকে জিপিএছ এনপিএছ বুলি তেনেকুৱা এটা আপুনি পাব তাতে আপোনালোকে আগতে এটা নম্বৰ দিয়া থাকিব সেই নম্বৰটো হৈছে আপোনালোকৰ পি পান নম্বৰ সো এই আপোনালোকে যদি আপোনালোকে এই এনপিএছৰ কামটো নিজে কৰোৱা নাই বা আপোনালোকক আগতে অফিচৰ অথৰাইজেশ্যন দিয়া নাই আপোনালোকক এমপ্লয় লগ ইন কৰিবলৈ কাৰণ আপোনালোকে নিজে কৰি ল'ব পাৰে আপোনালোকে finasam.in আপোনালোকে জইন কৰি মানে finasam.in আপোনালোকে লগ ইন কৰি আপোনালোকে তাৰ কৰ্নাৰৰ যোনটো অপশ্যন থাকে তাত ক্লিক কৰি আপোনালোকে এটা অপশ্যন পাব লগ ইনৰ এমপ্লয় লগ ইন কৰিব এমপ্লয় লগ ইন কৰি তাত চাইন আপৰ এটা অপশ্যন আছে সেই চাইন আপৰ অপশ্যনত আপোনালোকে নিজৰ বেংক যোনটো আপোনালোকে বেংক মানে আপোনাৰ এনপিএছৰ কাম কৰোঁতে যোনটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দিছে সেই আইএফএছচিটো আপোনাৰ একাউণ্ট নম্বৰটো মানে ভৰাই দি আপোনালোকে তাত কিছুমান ডাটা উলিয়াব সেই ডাটাখিনি আপোনালোকে ফুলফিল কৰি দিয়াৰ পাছতে আপোনালোকে সেইখিনি বেংকৰ একাউণ্ট আৰু আইএফএছচি নম্বৰটো দিয়াৰ পাছতে আপোনালোকে তাতে আপোনালোকে নিজৰ গ্ৰেডটো আৰু আপোনালোকৰ নামটো দেখিবই যদিহে তেওঁলোকে অফিচত অলৰেডি আপোনালোকে এনপিএছৰ কামটো কৰিছে সো এইখিনি আপোনালোকে পাব আৰু তাতে আপোনালোকে কিবা অলপ সৰুকৈ ডাটা মানে বস্তু দুটামান বিচাৰিব ডাটা কেইটামান বিচাৰিব সেইখিনি ডাটা আপোনালোকে ফিল কৰি আপোনালোকে ধুনীয়াকৈ লগ ইন কৰিলে আপোনালোকৰ যোনটো মানে ফিন আছামৰ যোনটো আপোনাৰ একাউণ্ট সেই একাউণ্টটো আপোনালোকে ধুনীয়াকৈ লগ ইন কৰিব পাৰিব এই ফিন আছামৰ একাউণ্টটো আপোনালোকে পি পান চাবৰ কাৰণে নহয় এই পি পান এইটো আপোনালোকৰ ভৱিষ্যতৰ প্ৰয়োজন হ'ব সো আপোনালোকে এই কামটো কৰি ল'ব যদি আপোনাৰ অফিচে আপোনালোকে কৰি দিয়া নাই তেতিয়া আপোনালোকে নিজে কৰি ল'ব মই আপোনাক দেখাই দিম পিছত মই ক্লিপ এটা লগাই দিম কেনেকৈনো আপোনালোকে মানে ধৰক এই ফিন আছামত লগ ইন কৰিব পাৰিব সেইটো মই আপোনাক ক্লিপটো পিছত দেখাই দিম আপোনালোকে চাই ল'ব আৰু এই যোনটো ফিন আছামৰ আপোনালোকৰ মানে ধৰক আপোনাৰ এমপ্লয় মানে লগ ইন কৰাৰ পিছত আপোনালোকে ধৰক আপোনালোকৰ ইন ফিউচাৰ যেতিয়া ধৰক আপোনালোকৰ চেলাৰী হ'ব আপোনালোকৰ চেলাৰী প্ৰয়োজন হ'ব মানে কি যিকোনো ক্ষেত্ৰত বেংকৰ লোন লোৱা হ'ব বা কিবা কাৰণত আপোনালোকে চাবলৈ মন যাব যে কেনেকৈ কোনটো পইচা ক'ত আহিছে কিমান কি আপোনালোকৰ মানে এলাউন্স লাগিছে কেনেকৈ কি পাইছে গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ চেলাৰী স্লিপ ডাউনলোড কৰিব পাৰিব আপোনালোকে এৰিয়াৰ পইচা আছে এৰিয়াৰ পইচা কোনফালে সোমাইছে মেডিকেলৰ কিবা পইচা আছে কেনেকৈ কি সোমাইছে সেই গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ আপোনালোকে ফিন আছামৰ ছাইটটোত লগ ইন কৰি ভালকৈ অলপ চাই ল'লে আপোনালোকে গম পাব পাৰিব কিন্তু আপোনালোকে যিহেতু পি পানটো চাইছিল আপুনি সেই পি পানটো আপোনালোকে মই দেখাই দিম কেনেকৈ পি পানটো কোনখিনিত থাকিব আপোনালোকে মানে ভিডিঅ'টো চাই ল'ব চ' আপোনালোকে প্ৰথমে এনেকৈ গুগল ক্ৰম অ'পেন কৰিব ইয়াতে finasam.in আপোনালোকে টাইপ কৰি পেলাই ভিজিট কৰিব ছাইটটো আৰু ভিজিট হোৱাৰ পাছতে আপোনালোকৰ ওপৰত যোনডাল তিনিডাল আঁচ দেখিছে সেই তিনিডাল আঁচটো ক্লিক কৰাৰ লগতে আপোনালোকে লগ ইনৰ অপশ্যন পাব সেই লগ ইনত আপোনালোকে ক্লিক কৰি আপোনালোকে এমপ্লয় লগ ইন কৰিব আৰু এমপ্লয় লগ ইন কৰাৰ লগে লগে আপোনালোকে দেখিছে আপোনালোকে মোবাইল নম্বৰ পাছৱৰ্ড মাৰিবলৈ আহিছে আপোনালোকে যদি মোবাইল নম্বৰ পাছৱৰ্ডটো আপুনি জানে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট কৰিব পাৰিব আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইম ভিজিট কৰিছে ইয়াত তেনে চাইন আপ কৰিব লাগিব চাইন আপটো আপোনালোকে সেইসকলে কৰিব যাৰ এনপিএছৰ কাম অলৰেডি অফিচে কৰিছে সো চাইন আপ ক্লিক কৰাৰ লগে লগে আপোনালোকে আইএফএছচি কোড আপোনালোকে একাউণ্ট নম্বৰটো আপোনালোকে বেংকৰ যোনটো দিয়া হৈ আছে সেইটো ক্লিক কৰি দিব সেইটো টাইপ কৰিব আৰু লগতে কেপচা কোড ভৰাই আপোনালোকে কণ্টিনিউ কৰাৰ পাছতে আপোনালোকে আৰু এটা পেজ আহিব সেইটো আপোনাক নিৰ্দিষ্ট ডাটাখিনি ভৰাই দিলে আপোনালোকে এইটো চাইন আপ হৈ যাব আৰু OTPও আহিব আৰু ইয়াৰ পিছতে যদি আপোনালোকে হৈ যোৱাৰ পিছতে আপোনালোকে আপোনাৰ লগ ইন ID দি পেলাই আপোনালোকে লগ ইন কৰিব
সো লগইন কৰাৰ পাছতে আপোনালোকে এইটো পেজ দেখিব এই পেজটোত আপোনালোকে দেখিছে যে পাৰ্সোনাল ইনফৰমেশন টেক্সট ডিক্লেৰেশ্যন এনেকৈ আছে আপোনালোকে পাৰ্সোনাল ইনফৰমেশন ক্লিক কৰাৰ পিছতে আপোনালোকে NPS ৰ নাম্বাৰটো পাব সৰি পি পানটো পাব এই পি পানটো দেখিছেনে GPF NPS ৰ সাইডত যোনটো নাম্বাৰ দিয়া আছে এইটো হৈছে আপোনালোকৰ পি পান পাৰ্মানেন্ট পেনশন একাউণ্ট নাম্বাৰ সো এনেকৈ আপোনালোকৰ পি পানটো লাভ কৰিব আৰু ইয়াৰ পিছতে আপোনালোকে গো বেক কৰি লগ আউট কৰি দিলে আপোনালোকে ইয়াৰ সাইটটোৰ পৰা বাহিৰ হৈ যাব সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে মোৰ ইনফৰমেশ্যনটো ভাল পালে আৰু যদি ভাল পাইছে তেনে ভিডিঅ'টো লাইক এটা কৰি থৈ দিব আৰু যোনসকলে ধৰক দৰমহা পোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত দৰমহা পোৱা নাই আৰু পি পানৰ কথাটো কৈ আছে আপোনালোকে ভিডিঅ'টো তেওঁলোকে যদি নাজানে তেওঁলোকে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিব সো লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ধন্যবাদ